এখন মন্দিৰৰ বাবে হাহাকাৰ অৱস্থা ডবকাৰ এখন গাঁৱৰ ৰাইজৰ। গাঁওখনত নাই কোনো ধৰণৰ নামঘৰ তথা মন্দিৰ, যাৰ বাবে আৰাধনা কৰিব নোৱাৰে গাঁওবাসীয়ে। এখন মন্দিৰৰ বাবে হাহাকাৰ আকাশীগংগা গাঁও পঞ্চায়তৰ দীঘলঝাৰণী গাঁৱৰ ৰাইজৰ। বৃহত্তৰ গাঁওখনত আৰাধনা কৰিবলৈ নাই কোনো ধৰণৰ নামঘৰ তথা মন্দিৰ। অতি শীঘ্ৰে এখন মন্দিৰ যোগান ধৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান গাঁওবাসীৰ। দীঘলঝাৰণী গাঁওখনত বহু বছৰ পূৰ্বে এখন মন্দিৰ আছিল যদিও বন্য হস্তে ভাঙি চুৰমাৰ কৰি মন্দিৰখন। গাঁওখনত বসবাস কৰা অতি দৰিদ্ৰ আদিবাসী লোকসকলে বৰ্তমান ৰাজ্য চৰকাৰৰ পৰা বিচাৰিছে এখন মন্দিৰ। এতিয়া ৰাজ্য চৰকাৰে এই অসহায় লোকসকলৰ আবেদন গ্ৰহণ কৰিবনে নাই সেয়া হ'ব সময়ত লক্ষণীয়। আমার আকাশীগঙ্গা পঞ্চায়েত, এইটো দীঘলঝাৰণী ৮ নম্বৰ ওয়ার্ড, এখন টঙ্গিয়া গাঁও। এই টঙ্গিয়া গাঁৱত আজি আমার কমসে কম 100 বছৰকৈ বেছি হৈ গ'ল। আমাৰ ইয়াত এটা কালী মন্দিৰ নাই। আমাৰ খুব বিশেষ প্ৰয়োজন। হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাক অনুৰোধ কৰিছোঁ, আমাৰ ইয়াত কালী মন্দিৰ এটা লাগে, আমাৰ খুব জৰুৰী। আমাৰ গাঁওখন বহুত দীঘলীয়া, প্ৰায় 200 ঘৰ মানুহ আছোঁ আমি ইয়াত। আমাৰ 200 ঘৰ মানুহত বহুত দীঘলকৈ গাঁওখন আমাৰ মানে অলপ অসুবিধা হয়। কি জেগাত আমি বুঢ়া মেথা মানুহক লৈ দূৰলৈ আমি পূজা পাঠ কৰিব যাব নোৱাৰোঁ। বিশেষকৈ অনুৰোধ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমি আদিবাসী মানুহ হয়, আমি বহুত কষ্ট সেহিয়া থাকি আৰু আমাদের মানে মন্দিৰটা হক লাগে। জঙ্গলৰ মাজত আমাৰ ইয়াত এমাৰ্জেঞ্চি মানে আমাৰ ইয়াত নামঘৰ এটা লাগে, অতি সোনকালে আমাক নামঘৰ ইয়াত দিব লাগে। আমাৰ অসমৰ চৰকাৰে আমাক ইয়াত নামঘৰ এটা দিলে বহুত ভাল আছিলে চৰকাৰে, কিন্তু আমাৰ ইয়াত জঙ্গলৰ মাজত যে পূজা কৰিবলৈ, আজি পূজাৰ দিন হ'লেও আমাৰ ইয়াত ঘৰ নাই। যি পোক আছে এইকেইটা খাই দিয়ে মেলি দিয়ে, হ'লেও আমাৰ মানে ইয়াত একো এটা আমি সিদ্ধান্ত কৰিব নোৱাৰোঁ আৰু বনাব নোৱাৰোঁ জঙ্গলৰ মাজত। এইটো কাৰণ আমাক মানে এটা অতি সোনকালে আমাক অসমৰ আমাৰ চৰকাৰে আমাক অনুৰোধ জনাইছোঁ, আমাক মানে নামঘৰ এটা লাগে। জনাইছোঁ আকৌ আমাৰ মন্দিৰটো হোৱা নাই, ইমান ভোট চোট দিছোঁ, দিম বুলি ক'লে আকৌ দিয়াই নাই, এতিয়াৰ পৰা দিয়াই নাই। কিমান দিন হৈ গ'ল ইয়াৰ পৰা মোৰ বিয়া পাতি হৈ মই বুঢ়া হৈ গ'লোঁ, তথাও নাই। আগতে বনাই আছিলে ৰাইজে, এইটোও ভাঙি গ'ল, বতাই বাবাই ভাঙি দিলে। তেতিয়াৰ পৰা আৰু কোনো বনোৱা মানুহ নাই। আৰু সেইটো ভোটৰ সময়ত কিমান কৈছিলোঁ যে আমাৰ মন্দিৰটো লাগে, যেনিবা আমাৰ গাঁৱৰ গংগা দিছোৱা দীঘলঝাৰণীত আমাক লাগিব মন্দিৰটো। ডবকাৰ পৰা ছানিদুল লস্কৰৰ ৰিপৰ্ট, অসমীয়া লাইভ।